হনুমান জয় হনুমান স্পাইডাৰমেন সুপাৰমেন সকলোৰে বাপ হনুমান হনুমানে চিনেমা হলত জেং কৰি দিব এতিয়া জেং কৰি দিব বিহুদাক লগ পালোঁ আৰু বিহুদা এটা কথা কওঁ আজি আপুনি কাৰখন লৈ আহিছে মই অটোখন লৈ আহিব বুলি ভাবিছিলোঁ অটোখন নানিলে অটোখনে যে ঘৰত থৈ আহিলে জয় হনুমান জয় हे प्रभु हरिनाथ प्रेमानंद जन ये क्या हुआ দেখিছোঁ হনুমানৰ প্ৰেম ফাৰ্ষ্ট টাইম দেখিছোঁ ৰঙা শাৰীত ইমান ধুনীয়া প্ৰেম কি ক'ব একদম 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 100% মিলিছে আমি আশাবাদী জয় হনুমান আমি দূৰদৰ্শনত উৰি যোৱা হনুমান দেখিছোঁ এইবাৰ এই বাইক চলোৱা হনুমান দেখিছোঁ এই হনুমানে কেনেকুৱা ৰিভলিউশ্যন আনিব চিনেমা জগতৰ প্ৰত্যেকখন চিনেমা ৰেভলিউশ্যন প্ৰত্যেকখন চিনেমাত আমি ভাল হোৱা দেখাওঁ বেয়া হোৱা দেখাওঁ হনুমানে এতিয়া হলত কৰি দিব জেং কৰিব পাক্কা কৰিব ঠিক আছে একেলগে কওঁ জয় হনুমান হনুমান বিগত দিনকেইটাত ঘূৰি আছে ৰাইজৰ মাজত মানুহে বুজি পোৱা নাই হনুমান নে মেন এই হনুমানে এতিয়া কি কৰিব ৰাইজক কি দিব হনুমানে এনেকুৱা কিছুমান বিষয় এনেকুৱা কিছুমান কথা লৈ ৰাইজৰ ওচৰলৈকে আহি আছে যিবোৰ কথা আমি সদায় ভাবোঁ কিন্তু ক'বলৈ সাহস নকৰোঁ সাধাৰণ মানুহে ক'বলৈ সাহস নকৰা তেনেকুৱা কিছুমান কথা লৈ আমাৰ নতুন চিনেমা জয় হনুমান আমি দূৰদৰ্শনত উৰি যোৱা হনুমান দেখিছোঁ আমি শেহতীয়াকৈ আদিপুৰুষত এজন হনুমান দেখিছোঁ যে বিচিত্ৰ কথা কয় আপোনাৰ হনুমানজনে কিন্তু বাইক চলাই আছে ৰাইজৰ মাজত একদম বাইক চলোৱা হনুমান নেকি তাকেই আমাৰ হনুমান যাক আমি পূজা কৰোঁ ভক্তি কৰোঁ সেয়া বেলেগ হনুমান আৰু এয়া হনুমান যাক আমি চুই চাব পাৰোঁ কথা পাতিব পাৰোঁ গতিকে হনুমান আৰু হনুমানৰ মাজত পাৰ্থক্য আছে ঠিক আছে হনুমান চাব লাগিব জয় হনুমান বুলি কৈছোঁ প্ৰথমতে আপোনাৰ হয় অকণমান ওলাইছে কি হ'ব একো নহয় গানটো গাইছোঁ আৰু গানটো যিহেতু টাইটেল ট্ৰেক হয় গতিকে তাত অকণমান ওলাইছোঁ আৰু হিমাংশুদাৰ চিনেমা বুলি ক'লে খুব সুকীয়া হয় খুব ধুনীয়া কনচেপ্ট লৈ তেখেতে প্ৰত্যেকখন চিনেমাতে আৰু আশা কৰিছোঁ এখনো ভাল হ'ব আৰু ৰাইজে আদৰি ল'ব হনুমানে চিনেমা হলত জেং কৰি দিব জেং কৰি দিব চিনেমাখনত আপোনাৰ দোকানত টাইম ৱেষ্ট কৰি দিলে কিন্তু চিনেমাখন আমাৰ টাইম ৱেষ্ট নকৰিলে একোই নিকিনিলা আমাৰ টাইম কিন্তু ৱেষ্ট কৰা নাই ভাল লাগিছে ন বঢ়িয়া লাগিছে এই জয় জগন্নাথ এইটো অলপ हे प्रभु हरिनाथ प्रेमानंद जन ये क्या हुआ कैसे ভালকে নকৰা ভালকে শুনিলে ভালকে অকণমান সংলগ্ন অকণমান তামোল খাই আচলতে কি জানো মোৰ দোকানৰ চিচিটিভিটো মোৰ টিভিটো নিচিনা মাজে মাজে কাম কৰে মাজে মাজে নকৰে মন হেৰি কৰে নহ'লে নকৰে গোটেই ধোৱা বহুতে ৰিলেট কৰিব পাৰিব না কথাটো জয় হনুমান কি জয় হনুমান কি খুব ধুনীয়া এখন চিনেমা হিমাংশুদাৰ 18 তাৰিখে মুক্তি পাব আমি আশা কৰিছোঁ অসমৰ ৰাইজে আদৰি হ'ব পইচা বসুল ফিল্ম চাওক খুব ধুনীয়া খুব এনজয় কৰিছোঁ খুব ভাল লাগিছে মাৰ্ভেলাছ গানটো এটা কথা আছে স্পাইডাৰমেন সুপাৰমেন হনুমান সকলোৱে চাব আহিব আমি বহুত হনুমান চাইছোঁ দূৰদৰ্শন আমি হনুমান চাইছোঁ হিৰক ভাই নতুন নিউ জাৰ্নি এইটো নিউ জানে চিৰিয়াছ নোটছ উইথ হিৰ ইয়েছ থেংক ইউ বঢ়িয়া লাগিল হিৰক ভাইক লগ পাই আৰু হিৰক ভাই ফাৰ্ষ্ট ভিডিঅ' মোক পঠাইছিলে মই চাইছিলোঁ হয় থেংক ইউ ছ' মাছ কেনেকুৱা হৈছে ভিডিঅ'টো ভাল হৈছেনে বঢ়িয়া হৈছে বঢ়িয়া টেলেণ্টেড মানুহ যদি এনেকুৱা বনোৱা আৰু ভাল হ'বই হাতৰ আশীৰ্বাদৰ হাত বহুত আশাবাদী আজি হয় ফিল্মখন মানে হিমাংশু দাক আমি সকলোৱে জানো ইউনিক কাম কৰে আজি জয় হনুমান বহুত ইউনিক আৰু বাইক চলোৱা হনুমান বাইকত আমি ফুৰিব বেছি থাকে প্ৰতিবাদো কৰে হনুমানে প্ৰতিবাদো কৰে কি হ'ব আচলত হনুমানৰ কি মানে ৰূপ সেইটো আমি আজি জানিম নিশ্চয় আমি আশাবাদী জয় হনুমান ঠিক আছে আমি শ্ৰীকৃষ্ণৰ ৰিল লাইফত প্ৰেয়সী দেখিছোঁ শিৱৰো প্ৰেয়সী দেখিছোঁ হনুমানৰ প্ৰেয়সী ফাৰ্ষ্ট টাইম দেখিছোঁ ৰঙা শাৰীত ইমান ধুনীয়া প্ৰেয়সী কি ক'ব একদম একদম 100% মিলিছে পিছে প্ৰেমিকক আকৌ লগ পোৱা হ'লে আকৌ লগ পাম বুলি এটা ছাছপেন্স এটা দি থ'লে আকৌ লগ পোৱা হ'লে কেতিয়া লগ পোৱা হ'ব আকৌ আমি কি হয় কি নহয় এতিয়া নেক্সটখনৰ কাৰণে আমি ৱেইট কৰিব লাগিব যিহেতু লিখিছে হয় কামিং চুন বুলি কামিং চুন দিছে 18 অক্টোবৰত আহি আছে হনুমান ব্যতিক্ৰমী এখন ছবি খুব ভাল পাব মোৰ বিশ্বাস মই অভিনেত্ৰী অভিনয় কৰিছোঁ বুলি আপুনি ভাল পাব এখন ছবি কৰিলে 18 অক্টোবৰ ৰিলিজ হ'ব হিমাংশুদাৰ ছবি ইমান ধুনীয়া তেখেতৰ বহুত কষ্ট আচলতে চিন্তা খুব ভাল অভিনয় কৰিছে খুব ভাল কৰিছে আপুনি চাইছে খুব সুন্দৰ হৈছে আহক বিচাৰ আপোনালোকে ভাল পাব কিমান কৰিব
স্পাইডাৰমেনৰ গাৰ্লফ্ৰেণ্ড আমি দেখিছোঁ, এতিয়া হনুমেনৰ গাৰ্লফ্ৰেণ্ড এভেঞ্জাৰ গ্ৰুপত আটাইকেইজনে সোমাই যাব নেকি এতিয়া নে কি ভাবে? তাকে এতিয়া কি হয় বা এতিয়া গম নাপাওঁ, এতিয়া ময়ো গম নাপাওঁ। এতিয়া গাৰ্লফ্ৰেণ্ডৰ কথাটো কোৱা হোৱা নাই মানে। কোৱা হোৱা নাই, ঠিক আছে। এতিয়া হনুমেনে চিনেমা হলত লগাই দিব যে, নহয় জানো? হনুমেনক লৈ আহিছোঁ, হনুমেন লগত আছে আৰু এইগৰাকী হনুমেন কিন্তু বাইক চলোৱা হেনো ইমান, নহয় জানো? বাইক চলাব জানে হনুমেন? বাইক চলাও, গাড়ী চলাও, ছানৰুফৰ পৰা ওলাই যাওঁ, বহুত কিবা কিবি কৰি ফুৰো। এইটো হনুমানে বহুত কিবা কিবি কৰে। উৰিব পাৰে নে নাই হনুমেনে? এইটো আমাৰ ৰথ এটা আছে বাৰু, সেইটোতে উঠি কেনে এতিয়া আমি উৰি আছো ফিলহালৰ কাৰণে, বাট ক'ব নোৱাৰে 18 তাৰিখৰ পিছত উৰিব পাৰো কিন্তু। পিছে হনুমেন যিহেতুকে হনুমেনে বাইক চলাই আছে বৰ্তমান, গতিকে তেলৰ দাম কিন্তু বাঢ়িল, হনুমেনে কি ক'ব? হনুমান যিহেতু প্ৰতিবাদীয়ে হয়, তো তেলৰ দামটোক লৈ কিনে আমি অতি সোনকালে প্ৰতিবাদ এটা কৰিব লাগিব যেন পাইছোৱে। বাট জোকছ এপাৰ্ট, খুব বেছি ভাল লাগিছে ইয়াতে আহি কেনে, আৰু তেলৰ দামৰ লগত আমাৰ মনৰ দামো বহুত বেছি বাঢ়ি গৈ আছে আৰু খুব বেছি এক্সাইটেড। যিহেতুকে হনুমান নহয় হনুমেন, গতিকে এতিয়া মাৰ্ভেলত যাব নে ডিচিৰ লগত জইন হ'ব, কোনটোত কি কৰিব? আমি আমাৰ নতুন ইউনিভাৰ্চ এটা ইয়াতে ক্ৰিয়েট কৰি আছো, এছাম ছুপাৰ হিৰো ইউনিভাৰ্চ বুলি কেনে। চ' ইয়াতে এতিয়া আমাৰ নতুন ইউনিভাৰ্চত হনুমেন আহি গৈছে। চ' আমি না মাৰ্ভেল লাগে না ডিচি লাগে, হনুমেনে নিজৰ ইউনিভাৰ্চ ক্ৰিয়েট কৰিব। থৰ কেপ্টেইন আমেৰিকাটো যোগাযোগ কৰা নাই এতিয়ালৈ? নাই এতিয়ালৈ কৰা নাই এতিয়ালৈ, বাট অতি সোনকালে যদি তেওঁলোকক লগা হয় তেতিয়াহ'লে হনুমেন গুচি যাব। ভাই মজা আয়া। একেলগে কওঁ জয় জয় হনুমেন। কি ক'ব জয় হনুমেন? হনুমেন কেনেকুৱা লাগিল চাই? ভাল লাগিলে। হয়, আমি দূৰদৰ্শনত উৰি যোৱা হনুমান দেখিছোঁ, এইবাৰ এই বাইক চলোৱা হনুমান দেখিছোঁ। এই হনুমানে কেনেকুৱা ৰিভলিউশ্যন আনিব চিনেমা চিনেমা জগতৰ প্ৰত্যেকখন চিনেমাই ৰেভলিউশ্যন, প্ৰত্যেকখন চিনেমাত আমি ভাল হোৱা দেখাওঁ, বেয়া হোৱা দেখাওঁ। হয়, হনুমেন চিনেমাখনৰ এটা থ্ৰিলাৰ কেৰেক্টাৰ, ছাছপেন্স কেৰেক্টাৰ বুলি ক'ব লাগিব। প্ৰথমতে কেনেকুৱা লাগিছে এইটো কওক, এক্সপিৰিয়েঞ্চ কেনেকুৱা? অভিনয় কৰি খুবেই ভাল লাগিছে, যদিও মোৰ চৰিত্ৰটো ৰিয়েল টাইমটো বহুত কম, কিন্তু ৰিয়েল টাইমত বহুত ইম্পৰ্টেণ্ট আছিলে। আৰু মই স্ক্ৰিপ্টত আগৰ পৰা জানিছিলোঁ যদিও চেষ্টা কৰিছিলোঁ যাতে দৰ্শকে চাই থকাৰ সময়ত এবাৰো নাভাবে যে তেওঁ সঁচা বাবা। ঠিক আছে, এটা কথা কৈছোঁ, আপোনাৰ যে ডিভিজন 7ডাল আছে সেইটা অৰিজিনেল নে ডুপ্লিকেট? সেইডাল এইটো চিনেমাৰ কাৰিকৰী, দৰ্শকে ভাবক অৰিজিনেলে হয়। হনুমেনে এতিয়া হলত কৰি দিব যে, কৰিব, পাক্কা কৰিব। ঠিক আছে, থেংক ইউ।